আজি আমাৰ মাজত এইফালে চাই কম আজি আমাৰ মাজত উপস্থিত আছে WWE প্লেয়াৰ দা ৰক ডুৱেইন জনসন হয়তো মালখা ইন্টারভিউ লইছ নেকি নাম খান ভালকে লবি ৰক দা ভালনে চলিছে আৰু আপুনি যে ইমান কুস্তি খেলি থাকে পিছত গৈ আপোনাৰ বিষাই নে টিকা ফাটিছে সেট কি ক'লে পকৰৰ পৰা গুণ ওলাই দুইটা টিকা লাগি ধৰে পকৰৰ ফুটা বন্ধ হৈ যায় হাত বনোৱাৰা হৈ যাওঁ ইমান কষ্ট পাই যদি আপুনি খেলে কিয় তই কাম কিয় কৰ সেট দুটা ভাত দালি খাব কাৰণে কৰি থাক তয়ো বাৰ্গাৰ দুটা খাব কাৰণে এইবিলাক কৰি থাকো গম পাইছ নে সেট ধন্যবাদ ৰক দা সেট ভিডিঅ'খন শ্বেয়াৰ কৰি দিব নহ'লে আৰু বেয়াকে গালি দিম মই ৰক দা যিহেতু কৈছে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব প্লিজ শ্বেয়াৰ কৰি দিব প্লিজ